নমস্কাৰ এমজি আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম। NRL নুমলীগড় ৰিফাইনাৰী লিমিটেডত ওলাইছে চাকৰি ভৰ্তি। ল'ৰা ছোৱালীয়ে সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াত যিটো দৰমহাটো দিয়া হ'ব সেইটো 60,000 টকাকৈ মাহিলী দিয়া হ'ব। আজিৰ পৰা আবেদন আৰম্ভ হৈছে, অৰ্থাৎ 18 তাৰিখৰ পৰা আবেদন আৰম্ভ হৈছে। আজি 19 তাৰিখ হয় বাৰু। আৰু যিটো আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন কি লাগিব, কিমান পোষ্ট আছে ভিডিঅ'টোত কৈ দিম। আৰু এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া নটিফিকেশ্যনটো ষ্টাৰ্ট কৰিছোঁ। যিটো ওলাইছে নুমলীগড় ৰিফাইনাৰী লিমিটেড ৰিক্ৰুটমেণ্ট হয়, যিটো 60,000 বুলি কওঁতে গম পাইছে আপুনি অফিচাৰ ৰেংকৰ হয়। যিটো অফিচাৰ মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে ওলাইছে, যিটোৰ লিংক অ'পেন হৈ গৈছে। আৰু যিটো ভেকেঞ্চিটো আৰু ইয়াৰ লাষ্ট ডেটটো 18 তাৰিখলৈকে আছে, 18 আগষ্টলৈকে আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো ভেকেঞ্চি আছে, ভেকেঞ্চিকেইটা আছে ফাৰ্ষ্ট অফিচাৰৰ আছে, ফাইনেন্স গ্ৰেড এ কাৰণে আছে। দুটা ভেকেঞ্চি আছে, যিটোৰ কাৰণে আপুনি CA কৰা হ'ব লাগিব উইথ এছ'চিয়েট মেম্বাৰশ্বিপ অফ ইনষ্টিটিউট অফ চাৰ্টেড একাউণ্ট অফ ইণ্ডিয়া। আৰু ছেকেণ্ড যিটো পষ্টটো হ'ল ফাইনেন্সৰে হয়, গ্ৰেড 1ৰ কাৰণে। তাৰ কাৰণে কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্ট উইথ এছ'চিয়েট মেম্বাৰশ্বিপ অফ ইনষ্টিটিউট অফ কষ্ট একাউণ্টছ অফ ইণ্ডিয়া হ'ব লাগিব, এটা ভেকেঞ্চি আছে। তাৰপিছত আছে মেনেজমেণ্ট ট্ৰেইনি ষ্টেটৰ কাৰণে আছে এটা ভেকেঞ্চি। তাৰ কাৰণে আপুনি MBA PGDM কৰা হ'ব লাগিব আৰু 4 years ইঞ্জিনিয়াৰিং ডিগ্ৰী। আৰু এতিয়া আৰু এটা ভেকেঞ্চি আছে মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে। দুটা ভেকেঞ্চি আছে HR হিউমেন ৰিচোৰ্চৰ। তাৰ কাৰণে MBA PGDM কৰা হ'ব লাগিব উইথ স্পেচিয়েলাইজেশ্যন ইন HR। আৰু যিটো বয়সৰ সীমাটো ফাইনেন্সৰ কাৰণে 32 বছৰৰ পৰা 30 বছৰ, আৰু 32 বছৰ ফাইনেন্স টিচাৰ, বাকীখিনি 30। আৰু যিটো পে চিলেকশ্যনটো 60,000কৈ পাৰ মান্থ দিয়া হ'ব, যিটো পিৰিয়ড অফ 1 yearৰ কাৰণে। আৰু এইটোৱে হয়, যেতিয়া চিলেকশ্যন প্ৰচেছটো আপোনাৰ অনলাইন টেষ্ট হ'ব, তাৰপৰা পাৰ্চনেল ইণ্টাৰভিউ হ'ব। 600 rupees পে'মেণ্ট কৰিব লাগিব। এডভাৰটাইজমেণ্ট ডিটেইলছ দি দিম। আৰু যিটো অনলাইন কৰিব লাগিব আপুনি ইয়াৰ NRLৰ অফিচিয়েল ৱেবছাইটত, এইটো এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ধন্যবাদ। আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব নাপাহৰিব।